Hello everyone, welcome back to my channel. সকলো ভালে আছে, সুস্থ আছে, বহুত হেপি আছে। তো বৰ্তমান মোৰো ভালে, বৰটো ইমান ভাল নহয়। যিহেতু নাইট ডিউটি চলি আছে, নাইট ডিউটি চলি যিহেতু টোপনি ক্ষতি হয়, তো শুবলৈ মেলিবলৈ ভালকৈ পোৱা নাই, তো সেইটো কাৰণে ভাল নহয়। তো বাকী চব ঠিকে আছে। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ' মই আপোনালোকে পাই থাকে। তো আজি ভিডিঅ'টো মই পাকঘৰ পৰাই আৰম্ভণি কৰিলোঁ। তো আজি মই বনাবলৈ গৈ আছোঁ, পোলাও বনাম আজি। যিটো নাইট ডিউটি চলি আছে, তো আজি পোলাওকে বনাই লৈ যাওঁ বুলি কৈ যাম। মানে মোক মেছেজ মানে সুধি আছে মই মানে ক'ত কৰোঁ মানে, তো তাকে কম মই ক'ত কৰোঁ কি কথা। আৰু মই তেনেকৈ বহুত দিন হ'ল ভিডিঅ' ভালকৈ দিব পৰা নাছিলোঁ মই, তো সময় নাপাওঁ আচলতে ইমান তেনেকৈ সময় ডিউটি পৰা আহি মেলি ভাগৰ লাগে, চব ইয়াততো নিজে কৰিব লগা হয়, বনোৱা নিজা। তো সেইটো কাৰণে ইমান ভিডিঅ' বনাবলৈ মন নাযায়। তো যেতিয়া পাওঁ তেতিয়া সেই ফ্ৰী টাইমতে তেনেকৈ ৰুমৰ পৰা ওলাই মেলি যোৱাও নহয়, বেছিভাগ ৰুমতে থকা হয়। তো কেতিয়াবা অকল ওলাই গ'লে তেতিয়া ভিডিঅ' বনাৰ লগতে মোক কিছুমান কথাও কৈ যাম। মানে মোক মেছেজত মানে সুধি আছে মই মানে ক'ত কৰোঁ মানে, তো তাকে ক'ম মই ক'ত কৰোঁ কি কথা। তো আপোনালোকক বনোৱা দেখায়ো যাম আৰু মই মোৰ কথা কিছুমান কৰিও যাম। প্ৰথমে পিঁয়াজবোৰ গুচাই বহি বহি বিন্দাছ খোৱা হয়। এতিয়া ইয়াত যিহেতু ঘৰত থকা নহয়, তো ৰুমতে কিছুমান থাকোঁ, ঘৰত এদিন দুদিনতো তেনেকৈ চলি হয়। গোটেই আপুনি ক'ত কৰি আছা? বৰ্তমান ডিব্ৰুগড় আদিত্য ডাইগনষ্টিক হস্পিটেলত কৰি আছোঁ। তো ইয়াত মোক প্ৰায় এতিয়া আজি 5 মাহমান হ'বলৈ হৈছে আৰু। তো ভাবে মোৰ ঘৰ ডিব্ৰুগড় বুলি ভাবে, তো মোৰ ঘৰ ডিব্ৰুগড় নহয়। আগৰ মই কিছুমান ভিডিঅ'ত মই কৈছিলোঁ মোৰ ইণ্ট্ৰডাকশ্যনত এখন শিৱসাগৰ হয় ঘৰ। তো ইয়াত মই আছোঁহে আৰু ইয়াতে পঢ়া মই, যিহেতু আজি 4 বছৰে হ'বলৈ হ'ল। তো ডিব্ৰুগড়ত থকা 3 বছৰ যিহেতু মই ইয়াতে পঢ়া, আদিত্যতে পঢ়া মই। তাতো যিহেতু নাৰ্ছিং স্কুল এখন আছে। আৰু এতিয়া এনেকুৱা হ'ল ইয়াতে ইমান দিনৰ পৰা থাকি আহি মানে ইয়াতে থাকি থাকি ভাল লগা হ'ল। তো ঘৰ গ'লে মানে ঘৰত তেনেকৈ যোৱাটো নহয়, এনেকৈ অফ চফ পালে 2-3 দিন কাৰণে যোৱা, খুব বেছি 2 দিনেই যোৱা হয়, তাতকৈ বেছি যোৱা নহয়। তো নাইট অফ পালে 2 দিন পাওঁ, সেই 2 দিনৰ কাৰণে ঘৰ যাওঁ। আৰু ইমান তেনেকৈ ছুটিও নাপাওঁ, যিহেতু নতুনকৈ সোমাইছোঁ, পটককৈ অলপ ছুটিবোৰ দিবলৈ টান পায়। নাইট অফ পালে এনেকৈ মিলাই ঘৰ কেতিয়াবা যোৱা মিলাব দিগদাৰ হৈ যায়। তেতিয়া খুন্দি লওঁ, মাংসটো বনাই লওঁ। তো বেছি ভালকৈ মই মানে বনাব মেলিব নাজানো, তো বনাওঁ আৰু নাজানো কি হয়। তো মাংসখিনি মানে মেৰিনেট কৰি থৈছিলোঁ। চাউলটো মই তিয়াই মেলি শুকুৱাই থৈ দিছিলোঁ। আমাৰ গেছৰ ষ্টভটো আচলতে আমাৰ মানুহজনকৈ বেছি ওখ হয়, যেনে তলৰ এখন এটা কাঠ আছে, তাত উঠি মেলি আমি বনাব লগা হয়, কাৰণ বহুত চাপৰ হৈ যাওঁ, চাপৰ গাড়ী। আমাৰ এজনী ঢুকি নাপায়, চব তলৰ এডালত উঠি ইয়াত বনাব লগা হয়, নহয় দেখি নাপাওঁ কি হৈছে কি নাই মই। তোমাৰ পিঁয়াজটো দেখি বহুত ভাল লাগে, পিঁয়াজ মিঠাই তো মছলা অলপ দি লওঁ, মছলা আছে জানো। বস্তুবোৰ একদম কিবা হৈ আছে আৰু। চেছ কাৰেণ্টটো গ'লগৈ, বহুত বেয়া টাইমত কাৰেণ্টটো গুচি গ'লগৈ, মানে বন্ধ গৈছে। বনাবলৈ বহুত দিগদাৰ হ'ব।
মোবাইলৰ ফ্লাছ জ্বলাই বনাবলগীয়া হৈ গৈছে নাজানো কি বনাইগৈ আজি এইপিনে মাংস সিজি আছে অৱস্থা বেয়া হৈ গৈছে বহুত কম দিছে কাৰেণ্টটো এতিয়ালৈকে আহিয়ে পোৱাহি নাই তো কাৰেণ্টটো এতিয়া আহিছে বনাই মেলি হোৱাৰ পিছত কাৰেণ্টটো আহিছে অলৰেডি চব বনাই হৈ গ'ল নাজানো আৰু কি হ'ল আন্ধাৰে মন্ধাৰে কি বনিলে একো পাত্তা নাই মই ডিউটি ওলাব লৈছোঁ পটাপট ডিউটি ওলাই লওঁ দেখাম বাৰু কেনেকুৱা কি হ'ল এইবোৰ মই নিজেও চোৱা নাই তো পটাপট মই ডিউটি ওলাই লওঁ তো ডিউটিলৈ পটাপট ওলাই মেলি ল'লোঁ তো এতিয়া মই টিফিন চিফিন বহাই লওঁ এতিয়া পোলাওটো কি হৈছে একদম গম নাপাওঁ সেইটো কাৰণতে আন্ধাৰে মন্ধাৰে বনোৱা হ'ল কুকাৰ খুলিলে গম পাম এতিয়া তো এতিয়া মাংস নাজানো আৰু খাবলৈ কেনেকুৱা কি হ'ব তো টিফিনত ভৰাই মই ৰেডি কৰি ল'লোঁ চাই ভাল পালে লাইক এটা কৰিব লগতে কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা পালে তো এতিয়ালৈ বাই বাই